Hello to all my dear students. This is Bernali Academy. আজিৰ ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 2ৰ কুকুৰ আৰু মঙহ এই লেসনটোৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুকুৰ আৰু মঙহ এই লেসনটোৰ 1 নম্বৰত দিছে প্ৰথমে কোৱা তাৰ পিছত লিখা। এখিনি প্ৰথমতে তোমালোকক ক'বলৈ দিছে তাৰ পিছত লিখিবলৈ দিছে। ক নম্বৰত দিছে কুকুৰটোৱে মুখত কি লৈ গৈছিল? উত্তৰত হ'ব কুকুৰটোৱে মুখত মঙহ লৈ গৈছিল। খ নম্বৰত দিছে কুকুৰটোৱে ক'ত আৰু কিয় সাঁতুৰিছিল? উত্তৰত হ'ব কুকুৰটোৱে নদীত আৰু নদী পাৰ হ'বলৈ সাঁতুৰিছিল। গ নম্বৰত দিছে নিজৰ ছায়াটো দেখি কুকুৰটোৱে কি ভাবিলে? উত্তৰত হ'ব নিজৰ ছায়াটো দেখি কুকুৰটোৱে ভাবিলে যে তাৰ লগত কোনোবা গিয়াতি আহিছে। খ নম্বৰত দিছে কুকুৰটোৱে কিদৰে মুখৰ মঙহৰ টুকুৰা হেৰুৱালে? উত্তৰত হ'ব কুকুৰটোৱে ভেও ভেও কৰি মুখটো খুলোতে মুখৰ মঙহৰ টুকুৰা হেৰুৱালে। ঙ নম্বৰত দিছে মঙহৰ টুকুৰা হেৰুৱাৰ পিছত কুকুৰটোৱে কি কৰিলে? উত্তৰত হ'ব মঙহৰ টুকুৰা হেৰুৱাৰ পিছত কুকুৰটোৱে নদীৰ পৰা ঘূৰি আহিল আৰু কুঁৱাৰী চেলেকি চেলেকি। তাৰ পাছত 2 নম্বৰত দিছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিছে ঠেকুৰা কুকুৰটোৱে ভেও ভেও কৰি মুখ মেলিছিল। খ নম্বৰত দিছে মেকুৰটোৱে মেও মেও কৈ মাতিছে। গ নম্বৰত কুলি চৰাইটোৱে কু কু কৈ গছৰ ডালত বিনাইছে। খ নম্বৰত কাউৰীটোৱে ঘৰৰ ছালত পৰি কা কা কৈ মাতিছে। ঙ নম্বৰত ভোমোৰাটোৱে ভুন ভুনাই উৰি ফুৰিছে। তাৰপিছত 3 নম্বৰত দিছে কুকুৰৰ বিষয়ে 5টামান বাক্য লিখা। 1 নম্বৰত কুকুৰ এবিধ চাৰিঠেঙীয়া পোহনীয়া জন্তু। 2 নম্বৰত কুকুৰ মঙহ খাবলৈ ভাল পায়। 3 নম্বৰত কুকুৰ 2 প্ৰকাৰৰ, মতা কুকুৰ ঠেকুৰা আৰু মাইকী কুকুৰক ঠেকুৰী বোলে। 4 নম্বৰত কুকুৰ বৰ প্ৰভুভক্ত হয়। 5 নম্বৰত কুকুৰৰ গোন্ধ পোৱা শক্তি বৰ বেছি। 4 নম্বৰত দিছে যে কুকুৰ আৰু মঙহ কবিতাটো সাধুৰ আকাৰত নিজৰ কথাৰে লিখা। কুকুৰ আৰু মঙহ কবিতাটো তোমালোকে নিজৰ কথাৰে লিখিবলৈ যত্ন কৰিবা।